নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ভালে থাকক। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মানে সৰু পথাৰৰ ভিডিঅ' এটা আৰু পথাৰ যাম, কঠীয়া তুলিম আৰু কঠীয়া লগাম মানে তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে চাবচোন, এয়া ৰাতিপুৱা পথাৰৰ দৃশ্য, কিমান সুন্দৰ ন? একদম বতৰটো আজি খুবেই ভাল কঠীয়া তুলিবলৈ। এয়া বেলি মামা আজি গম পাইছে মানে ভল্টেজটো কমাই দিছে, কঠীয়া তুলিম যিহেতু ন, ভল্টেজটো অলপ কমাই দিছে। মানে কি সুন্দৰ পৰিৱেশ, এনেকুৱা যদি হৈ থাকিলে খুব ভাল লাগিলে হয় নহয় জানো? কঠীয়া তুলিম যিহেতু ন, অকণমান ৰ'দতো নোৱাৰি ন। তাৰপিছত এয়া আমাৰ দাদা ট্ৰেক্টৰে হাল বাই আছে, তাৰপিছত এয়া ভাইটিহঁত কঠীয়া তুলি আছে আৰু এই ভাইটিয়ে খুব সুন্দৰ কৰি মানে ধুনীয়া কঠীয়া তুলে আৰু তাৰপিছত তাকে দেখি মোৰ অলপ জোচ লাগি গ'ল। মই বোলো আজি নাই তুলিমেই আৰু এই কঠীয়া তুলিবলৈ আৰম্ভ কৰি দিলোঁ। তোলা অভ্যাস নাই আগৰ পিছে, কিন্তু চেষ্টা কৰোঁ আৰু তুলিবলৈ মানে একদম তুলিলোঁ কিন্তু বহুত দেই। তাৰপিছত এয়া মায়েও কঠীয়া তুলি আছে, মানে ৰুব লাগিব ন, সেইকাৰণে তুলিছে আৰু তাৰপিছত পানী পিয়া ধৰিল, পানী অলপ খাবলৈ গ'লোঁ, পানী খালোঁ। তাৰপিছত ভাইটিহঁতক ক'লে এয়া কিনো আৰু মই অলপ পানী খাই ল'লোঁ, কিন্তু ভাইটিহঁতক কি দিম, সিহঁতৰতো পানী পিয়া লাগিছে ন। সিহঁতে ক'লে ঠাণ্ডা খাম, সিহঁতৰ বাবে এটা স্প্ৰাইট লৈ আহিলোঁ। স্প্ৰাইটটো খাই লৈ এয়া কঠীয়া দিবলৈ গৈ আছোঁ। এতিয়া কঠীয়া ৰুব, এয়া কঠীয়া মুঠিবোৰ এনেদৰে পাত পেলাই থোৱা গৈছে যাতে ৰুবলৈ সহজ হয় আৰু এয়া মা আৰু খুৰী একদম ধুনীয়াকৈ ৰুই আছে ধান, বাকীবোৰ দৰণিবোৰ এইবোৰ। তাৰপিছত লাষ্ট পেট পূজা আহি গ'ল, পেট পূজা কৰি ঘৰলৈ যাম আৰু চবেই তুলি হৈ গ'ল। অলমষ্ট 70টামান আমি কঠীয়া তুলিলোঁ। এইবোৰ হ'ল কঠীয়া মুঠি আৰু বাকী অলপ আছে, এই অলপখিনি আমি অহাকাইলৈ কৰিম। আজিলৈ ইমানখিনি, যিহেতু নতুনকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। ভাল হৈছে নাজানো, কেনে পালে আপোনালোকে জনাব। ধন্যবাদ।